খেৰ বুজি লৈ যায় আছে গছ একদম মাথাৰ ওপৰত দিব খেৰ বুজি ফেলে গেলা 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 আৰু প্লেন আছিল একদম বক্স টক্স না ইবাৰ কিন্তু হ'ল বক্স টক্স আনিম আৰু ছাৰ দুটা একদম জেবিএল বক্সৰ চাউল উলি আছে এইফালে মই একদম কানেকশ্যন দি দিওঁ একদম চাউল ফেলে এটা কমে সামনের দিনে বেশি ভাল লাগছে না আজি ভাল লাগছে আর ফেলে করন আছে আজি কেঙ্গার আছে করন মাংস আধা দি হলে আর ইফালে বাজে 3:40 গুটি সাগরম ফেলে দিবা আর আমি গুটি হলা নাই আমার গুটি নলাই কই একদম রাতে পুয়ে দিলুম ফেলে সাগরম পোহরে হই গেলি ফেলে একদম এ উঠে দিল মে লাগায়ে কোই রব্বানি আর ফেলে ফাইনালি একদম কিবা কে লাগালো ফেলে একদম আর ইমান উঠাই নাই এমন আইছা আর ফেলে 12:26 হল রাতে তো খুঁটি মারা নাই এই খুঁটি মারি উঠিলুম মই ভিডিওটো খিনে পৰা আৰম্ভ কৰিছো আৰু ইফালে মাঘ বিহুৰ ফেলা কৰাৰ কাৰণে বাছ কাট পাইছো ইফালে আৰু ইফালে আছে গপি ইফালে আছে কৰণ ইফালে আমি বাছ কাট পাইছো এবাৰ বিজুলী বাছ ফেলা কৰ বানাম আমি আৰু ইফালে বাছ কাটি আছো বিজুলী বাছ কাটা হ'ল ইফালে আৰু ইফালে ভাৰ্গৱ আহিল ইমানে বাছ লল এডাল ইফালে মই কি লওঁ আৰু ইফালে বাছ লৈ যাই আছো ইফালে আৰু গপি একদম আউগাল ইফালে এই গপি আৰু ইফালে বাছগিলা আনো ইফালে ইবাৰ ফেলা খৰ্গ এইখিনি মানতে বানাম এইখিনিতে আমাৰ ইফালে খৰ্গ আছে খানা খোৱা এইখিনিতে বানাম আৰু মাহঁতৰ ৰাতি বেলাতে খানা খাম কালিকা আৰু ইফালে ভেলাঘৰ দিবা কলৰ জেলুৱান পাইছিলোঁ ইফালে এতে ইমানতে ইফালে আছে কৰণে লল ইমান ইফালে ইমান লল আৰু ইফালে মই ললোঁ ইমান কল ইফালে আমি ঘৰৰ এতে সুৰকি আছিলোঁ আমি কালিকা এতিয়া হ'ব ৰাতিবেলা খানা তো কালিকা লাগ পাইছোঁ একদম দি নেক্সট ডে তো আজি হ'ল নেক্সট ডে আৰু আজি হ'ল ভেলাঘৰ বনাব লাগিব আৰু এদিনকে চাহ ভাৰ্গৱ আহিল ইফালে একচলাই ইফালে আহিছে এইখন আৰু কাটবা লাগিব ইফালে গপি আহিল ইফালে বাছ কাটি আছে আৰু ইফালে যাই আছে একদম গাৰা খুন্দা বাবু খুন্দা আনবা ফুটা হ'ল 4 আৰু ইফালে বিজুলী বাছ আছে ইফালে খেৰ আনবা যাওঁ ইফালে আৰু ইফালে আছে খেৰ ইফালে খেৰ নাও ইফালে গবজা আৰু ইফালে বম ডাঙৰ ভাৰ্গৱ একদম খেৰ বুজি লৈ যাই আছে গছ একদম খেৰ বুজি লৈ যাই আছে আৰু আমি ইফালে নং ইবাৰ আৰু তো ইফালে একদম ভিডিঅ' বনাৰ কৰণ আহি আছে ইফালে একদম তাৰ লৈ ৰাতি একদম খানা খাবৰ কাৰণে ইফালে আৰু ইফালে খাৱা কি আনছা তাহলে বনার কি গো আমুল আর ইফালে তার আনছে রাতিবেলা লাইট জ্বলাব লাগবো না এতিয়া আমার খানা হব রাতিবেলা একদম খাতরা খানা হব আর ইফালে দাওলৈ আহিল এবার ফেলা খর্গ একদম কমপ্লিট করে দিওঁ আর আমি ইফালে দিন একদম খের আর ইফালে ছেলে লৈ একদম যাই আছে আর খের আনবা ইফালে আর ইফালে খেৰৰ এতিয়া আহিবালো ইফালে ছেলে ৰেডি একদম ইফালে একদম ইফালে গৈ খেৰ দিয়া খেৰ দিছ ইফালে দেয়া দি খেৰ আৰু একদম ভিডিঅ' বনাৰ খানি ইমান লৈছে এইখিনি একোৱেই নহয় চাহ একদম আৰু গপিৰখিনি তেওঁ কম চাম মোৰখিনি একদম খেৰ পুজি কম নহয় এইখিনিতো আৰু এবাৰ চাওক তেওঁ মোৰ মানে আছে তেওঁ অলপমান কম কিন্তু মোৰ চাই চাই কম খেৰে বুজি গ'ল মোৰ দে বান্ধে আৰু অলপ দিব পাৰিলিহে মোৰ সমানকে বৰ হৈছে আৰু এইখিনি নিমাৰি আমি আউগাল গিলা আৰু এইফালে মই একদম লৈ যাইছোঁ বজা ইফালে আৰু এইফালে চাব একদম মাথাৰ ওপৰত দিব খেৰে বুজি ইফালে গেলা 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 আৰু এইফালে চাহ একদম কৰদৰ খেৰে বুজি এতিয়া আৰু এইফালে আনবা পৰা নাই বুজা এনেক দে আনে সোনকালে আৰু ইফালে একদম চাহ একদম ইফালে আনি পালোঁ ইফালে আহি পালোঁ খেৰ মাখান ইবাৰ দে কৰণ দি ইফালে আৰু ইফালে ভাগাৰ চাহ একদম মোৰ হ'লে ভাগাৰে নালাগে ঐ তই ভাগাৰ লাগছে নেকি নাই অঁ লাগা নাই তক ভাগাৰ লাগছে না লাগা নাই লাগছে দে ভাগাৰ লাগা নাই থাকক আৰু ভাগাৰ লাগা নাই থাকক তই ইফালে একদম তাৰ আহি পাল আমাৰ প্লেন আছিল একদম বক্স টক্স না ইবাৰ কিন্তু হ'ল বক্স টক্স আনিম একদম তাৰ ৰেডি পাল তাৰ নং ইফালে তাৰ ভিডিঅ' নাৰা কৰণ যাব বক্স ঠিক কৰিব এইবাৰ আৰু ইফালে তাৰ একদম বক্সৰ কাৰণে জোৰা দি আছোঁ আৰু এডাল গপিৰ তাৰডাল চাহ একদম ইবাৰ নিয়াই নাছিলোঁ পাহৰিছিলোঁ ঘৰত বিচৰি কি হয় বোলো জানুৱাৰীতে যে খানা খাৱা এতে পৰি আছে একদম চাৱাই নাছিলোঁ চাহ একদম এইবাৰ হয় এইবাৰ আমি বক্স আনবা যাব ভিডিঅ' বনাৰ কাৰণে আমি বক্স আনিম এতিয়া এইবাৰ বাজা কৰিম তাৰ জোৰা দিওঁ আমি আৰু এইফালে তাৰ একদম কানেকশ্যন হৈ গ'ল ইফালে একদম লাইট ঠাইত আহিল ইফালে চাহ একদম জ্বলি আছে লাইট ইফালে আৰু এইবাৰ খৰতাৰ ইফালে লাইট দিলোঁ ইফালে খৰতাৰ লাইট দিলোঁ ইফালে আৰু ইফালে ভাৰ্গৱ থাকি আছে আৰু ভিডিঅ' বনাই বক্স আনি আছে একদম পিলি দি আৰু আমি কপিনা বাটত যাম কপিনা বাটৰ পৰা আমি বক্স পাই কিনিম খেলাত লৈ আহিম আৰু কৰণ আহি পাল ইফালে আৰু দুটা ইফালে জেবিএল আৰু চাৰ দুটা একদম জেবিএল লৈ যাওঁ তাতে একদম ঠেলাই দি চাহ একদম খেলাই আহি পাল ইফালে তাত থৈ আহিলোঁ একদম জেবিএল আৰু এটা নি আছোঁ ইফালে একদম চাহ একদম ভাৰ্গৱে টানি আছে ইফালে একদম বস্তু মাখানতে আছে তাৰ বঠৰ ইফালে আৰু ইফালে দুটা আহি পাল ইফালে একদম জেবিএল ইফালে একদম চাহ একদম আৰু ইফালে এটা জেবিএল বক্সৰ চাউল উলি আছে ইফালে মই একদম কানেকশ্যন দি দিওঁ ইফালে একদম চাহ ইফালে আর বেলে বক্স বাজা শুনো না বক্স বাজি আছে আর আমি ইফালে যাই আছো একদম হোল্ডার আনবা লাইট দিবা কাৰণে গপি আৰু ভাৰ্গৱ খেল দাউৰি আছে একদম
মই দাঁড়ি আছোঁ ইফালে আৰু ইফালে নিবাইছিলোঁ একদম হোল্ডাৰ ইফালে ল'লোঁ হোল্ডাৰ চাওক ইফালে হোল্ডাৰ ল'লোঁ ইফালে লাইট একদম ওপৰত মানে ওপৰত লাইট নাছিল ইফালে বাহিৰত আন্ধাৰ আন্ধাৰ হৈ আছিল কিন্তু ঘৰটাৰ ভিতৰে পোহৰ আছিল এবাৰ বাহিৰত পোহৰ দিলোঁ লাইটটা কমে লাইটটা ভল্টেজটা কমে লাইটটা বেছি আৰু ইফালে আমি নিবাইছিলোঁ একদম পানী মই ইফালে এক্টিং ল'লোঁ পানী ইফালে গপি আৰু এটা জগ ল'ল পানীৰ আৰু ইফালে ডাঙৰ কচলি লৈছোঁ চাই তাতে আৰু ইফালে একদম ইগোটো আনিলোঁ আৰু ইফালে চাহ হৈ আছে চাহ আৰু ইফালে একদম চাহ ৰেডি ইফালে একদম চবেই বহি ল'লোঁ ইফালে আৰু ভাৰ্গৱ দে ইফালে বাৰেক এই গিলাচ নাই ইমান দে গিলাচ ইমান দে আৰু ইফালে বন আছে বন ইফালে বাটি তুমি তো চাহ নাখাই গো মৰে আৰু একেলা দিগো মোৰ একেলা নাখাই এই মোৰ গিলাচ ক'ত আৰু ইফালে চাহ ল'লোঁ নাখাওঁ ইফালে এইফালে ভাৰ্গৱ আৰু মই গোপিনৰ ঘৰত একদম দালি আৰু ভাত বনাব দিছে মানে তাতে দিগদাৰ হয় আৰু কেৰাহী চেৰাহী অলপ এটা কেৰাহী আছে তেতিয়া মাংস বনাওঁ আমি আৰু এটা কেৰাহী লাগে আৰু এইফালে কুকাৰ টুকাৰ ৰৈ ৰেডি মানে ভাত আছে আৰু কৰণ এতিয়া লৈছে কি বস্তু কি কৰণ মাংস আছে আৰু ভাৰ্গৱ কি লৈছে এটি দালি আৰু সমীৰণে কি লৈছে কেৰাহী আৰু এইফালে আমি চাই আছোঁ আৰু এইফালে ইমান আছে ইফালে ৰাতি থাকি ইফালে আৰু ইফালে ভিডিঅ' আছে ইফালে আজি কেনেকুৱা আছে ক চান্দৰৰ দিনা বেছি ভাল লাগছে না আজি ভাল লাগছে আজি বেছি ভাল লাগছে মানে আজি দুটা বক্স আৰু অলপ আজি মাছ চাছৰ অলপ বেছি আৰু বাজাৰ আছে আজি আৰু ইফালে কৰণ আছে আজি কেনেকুৱা আছে কৰণ একদম মজা লাগছে আজি মজা লাগছে ভাল লাগছে কথা আজি বেছি ভাল লাগছে আৰু যদি 5 জানুৱাৰীৰ ভিডিঅ'টো চালে ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে আৰু চাব তাৰে পৰা আৰু ইফালে গপি আৰু মই নিবাইছিলোঁ একদম নিমখ আৰু হালধি আৰু ইফালে গপিয়ে যজ্ঞ ল'ল আৰু ইফালে মানে নিমখ আৰু হালধি গৈ সিবাৰ মানে জানুৱাৰীত খানা খাওঁতে সৰুবাৰ মই নিবাইছিলোঁ পাহৰীয়া মানে কি হয় নিমখ আৰু হালধি গমেই নাপাওঁ আৰু ইফালে লৈ আহিলোঁ একদম নিমখ আৰু হালধি আৰু ইফালে পিঁয়াজ কাটছে ইফালে আৰু ইফালে আলু ইফালে গপি আৰু মই নিবাইছিলোঁ ইফালে কম্বল চাইখন মই পিঠিত আছে একদম কম্বল সিবাৰ তাতে যাংখন ৰাতি থাকিম না আজি আৰু ইফালে ভাৰ্গৱে ভাজি আছে আলু ভাজা ইফালে ভাৰ্গৱে ভাজি আছে দে ভাৰ্গৱ ভাজে ভালকে আৰু ইফালে মাংস বনাই আছোঁ ইফালে মাংস আধা দি হ'লে আৰু আৰু ইফালে ভাত খাই আছোঁ ইফালে একদম চাহ একদম ইফালে মাংস আছে ইফালে দালি আছে আৰু ইফালে আলু ইফালে মাছ খাই আছোঁ ইফালে বাজিল 3:40 আৰু ইফালে একদম ঘুটি চাহ নাকি ইফালে ঘুটি চাহ একদম ইফালে আৰু আমি ঘুটি ওলা নাই আমাক ঘুটি নোলাই আৰু ইফালে ভাৰ্গৱ গেম খেলা আছে ইফালে আৰু আমি জুই পুৱাই আছোঁ এইবাৰ জুই পুৱাই একদম ৰাতিয়ে পুৱাই দিলোঁ ইফালে চাহ একদম পোহৰে হৈ গ'ল ইফালে একদম আৰু ইফালে সৰু আহিল ৰাতিপুৱা পুৱাই আৰু ইফালে একদম ফেৰা কৰি ইফালে লগাই দিব লাগছে এবাৰ আৰম্ভ দিলে আৰু ইফালে একদম পুৰে দিছে এটা লগাইছে কি ইফালে এটা আৰু আমাৰ টাইম লাহে লাহে লগাম ইমান উঠাই নাই এইবাৰ দুখাই আছোঁ ৰ খুন্দি চা নাই ইফালে উঠে ভেলা কৰ পুৰা টকা এবাৰ আমি ভেলা কৰ পুৰা আৰু ফাইনেলি একদম কিবাকে লাগালোঁ ইফালে একদম চাং ভেলাখনৰ তলখিনিতো ঠিকে আছে কিন্তু ওপৰৰ ফালে চাং একদম নাই একো নাই দিয়াৰ টাইমেই নাপালোঁ আৰু ইফালে চাং একদম লাগি আছে ভাল লাগছে আৰু ইমান উঠাই নাই ইমান আহিছে আৰু ভেলাখনৰ তাতে তলত জুই লাগছে কিন্তু ওপৰৰ ফালে নাই ইডাল হেলি গৈছে একদম চাং একদম ফালে আছে ভাত আছে ইফালে মাংস এটা গৰম দিছোঁ একেবাৰে ভাতৰ খাং এতে দালিও আছে এতে ইফালে বাজিলে একদম টাইম হ'ল 9:42 আৰু ইফালে একদম বক্স এবাৰ যাব একদম পিলে আহিছে একদম নিবা আমাৰ টাইম চেছ একদম এবাৰ দং নিবা লিবাখন চাৰ দং ইফালে আৰু ইফালে একদম ভাত খাম এবাৰ ইফালে আৰু ইফালে কৰণ একদম বাঢ়ি আছে ইফালে একদম ভাত ইফালে আছে দালি ইফালে ভাত ইফালে এবাৰ আৰু এতিয়া আছে একদম মাংস দি চাৰ একদম মাংস আছে ভাত খাই আছোঁ ইফালে মানে ভাত খাওঁ আৰু কপি খাই আছে ইফালে কৰণে খাই আছে আৰু ইফালে 12:26 হ'ল ঘৰত যাৱাই নাই মানে ইফালে ৰাতিটো খুন্দি পাৰা নাই এই খুন্দি মাৰি উঠিলোঁ মই আৰু ইফালে ইমান থাকি আছে ইমান চাওক আৰু ভিডিঅ'খন ইফালে থাকি আছে কপি ইফালে আৰু ইফালে চব ফাটিবিলাক হ'ল খানা শেষ আৰু এইবাৰ তাৰ মাখন খোৱা হ'ল তাৰ খানাটো শেষেই হ'ল
তো আজি ভিডিওটো কিন্তু উঠাল যদি ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰিব নাপাহৰিব আৰু ইফালে গপি আৰু মই নিবাইছিলোঁ একদম নিমখ আৰু হালধি আৰু ইফালে গপি এৰি গ'ল কি কয় যজ্ঞ লল মই ইফালে ভাত পাৰ মই একদম দালি আৰু ভাত আনবা দিছোঁ মানে গপিনৰ বাটত মানে গপিনৰ ঘৰত একদম দালি আৰু ভাত বনাব গপিনৰ বাটত আমি হেৰি কৰিব পাৰিছোঁ